হেল্ল' ভিউৱাৰ্ছ, সকলোকে নমস্কাৰ জনাই পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিয়ে দিছোঁ। গৰম পানী একাপ খাই লৈছোঁ। এইটো কাপ হয় দেই। ৰাতিপুৱাই মানে গৰম পানী গিলাচটো মোৰ থাকেই। ইয়াত ভাত আৰু দালি পাতি দিছোঁ। আজি খুব লৰালৰি হৈছে, ল'ৰাৰ লগত এফালে ওলাই যাব লাগে। ক'লৈ গৈ আছোঁ আপোনালোকক দেখাই আছোঁ বাৰু, সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই যাব। ভাত দালি হয় মানে মই ভাবিলোঁ নিজে বোলো মানুহজনী ওলাই লওঁ। আমাৰ ওলাওঁতে অকণমান সময় লাগে নহয়নে, তাকে ওলাইছোঁ। সম্পূৰ্ণ হ'লেই ওলাই অকণমান লিপষ্টিক ল'ব লগা আছে আৰু। আনফালে আমি ওলাই আহিলোঁ, খুব লৰালৰিকৈ আহিছোঁ। দেৰি হ'ব বুলি ভয়ো লাগিছে, 10টা 30ত পাবগৈ লাগে। এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তা। গৈ পালোঁগৈ। ল'ৰা দেৰি হৈছে বুলি সি মোতকৈ আগবাঢ়িহে গৈছে, কিন্তু দেৰি হোৱা নাই, আমি জোখতে পাইছোঁগৈ। সকলোবোৰ আহিছে। আমাৰ দেৰি হ'ব বুলি ভাবিছিলোঁ, কিন্তু দেৰি নাই হোৱা। আমি অলপ সময় ৰ'বহে লগা হ'ল। ল'ৰাৰ আজি কালাৰ কম্পিটিশ্যন আছে। এতিয়া শিৱসাগৰৰ ছোৱালী কলেজত তাকে ৰুমৰ ভিতৰত বনাই থৈ আহিলোগৈ। চাই দিওঁগৈ। বহুত মানুহ হৈছে, লাইন পাতিব লগা হৈছে। আনফালে আমি উভতি আহিলোঁৱে। তাক আকৌ কিবা এটা খাব লাগে, যিহেতু আজি দেওবাৰ হয়, চব বন্ধ দোকান পোহাৰ। তাক আইচক্ৰীম এটাকে খুৱাই ল'লোঁ। আহোঁতে ৰাস্তাটো ইমান ধুনীয়াকৈ ফুল ফুলি আছে। আজাৰ ফুল মানে প্ৰায় ৰাস্তাৰ কাষে কাষে আছেই। য'তে আজাৰ গছ আছে আঁতৰ পৰাই ধৰিব পাৰিনে আজাৰ গছ আছে বুলি, ফুল ফুলি আছে যে। আহি ঘৰ সোমালোহি। বহুত ভাগৰুৱা যেন লাগিছে। এয়া হৈছে সন্ধিয়াখিনি সময়, মানে লগত এনেকৈ যাবলৈ ভালেই, কিন্তু এই ৰৈ থকা সময়খিনিয়ে বহুত অশান্তি পাওঁ। চাহ খাই লৈছোঁ। তাক বোলো, সি কিতাপ পঢ়িছে মানে, তাৰ ওচৰতে মই বহি চাহ একাপ খাই লৈছোঁ। আনফালে আকৌ ভাত বনাব হৈছেই নহয়। ভাত বনাবলৈ লৈছোঁ। আজি বনাম চিকেন। আহোঁতে লগতে লৈ আহিছিলোঁ। তাকে ভাবিলোঁ চিকেনেই বনাম আৰু বিশেষ একো নবনাওঁ, একো বনাবলৈ মন যোৱা নাই। তাকে চিকেনত মই সকলোবোৰ মছলা এড কৰি দিছোঁ। ৰেড চিলি, জিৰা, ধনিয়া, গৰম মছলা, মিট মছলা, তাৰ লগতে মই দৈ দিছোঁ। দৈ 3 চামুচ দিছোঁ। দৈটো দেখিবলৈ ইমান ধুনীয়া দেখিছেনে বাৰু, একদম ডাঠ। নিমখ হালধি দি দিছোঁ, নিজৰ সোৱাদ অনুসৰি দিব। সকলোবোৰ মিক্স কৰি লৈছোঁ এতিয়া। যিহেতু মই ৰেচিপিৰ ভিডিঅ'ই দিওঁ প্ৰায়, তাতে মানে এই ৰেচিপিটো মই এড কৰিয়ে দিছোঁ। কেৰাহী গৰম হৈছে, তাতে মই মাংসবোৰ দি দিছোঁ। এতিয়া ভালকৈ লৰাই ল'ম। ক'ৰবালৈ ওলাই গ'লে মানে কি বহুত ভাগৰুৱা যেন লাগে, তেনেকৈ ওলাই নাযাওঁ যে। ৰৈ থকা সময়খিনিয়ে বহুত অশান্তি। এয়া মই পিঁয়াজ আৰু আদা ৰচুন একেলগতে পিচি লৈছোঁ। আনফালে লৈছোঁ পুদিনাখিনিও মই পিচিয়েই ল'ম। এতিয়া মাংসখিনি ফ্ৰাই কৰি হৈয়ে গৈছে। তাতে পিঁয়াজ পিচি থৈছিলোঁ যে, পিঁয়াজবোৰ দি দিছোঁ। এতিয়া আকৌ ভালকৈ লৰাই দিম। তাতে আকৌ দিম পুদিনা, জলকীয়া দিছোঁ। মাংসত হ'লে মানে অকণমান জ্বলা হ'লে খাবলৈ ভাল লাগে। এতিয়া পুদিনাখিনি দি দিছোঁ। পুদিনা মানে সৰহকৈ থাকিলে পেষ্ট কৰি ল'ব পাৰি, যদিহে একেবাৰে কমকৈ থাকে, মানে আমি যেনেকৈ মাংসটো বনাই পেলাই একেবাৰে শেষত ধনিয়া যেনেকৈ ছটিয়াই দিওঁ, সেই পুদিনাখিনিও একেবাৰে মিহিকৈ কাটি ওপৰতে ছটিয়াই বনাই খাই চাবচোন বাৰু, তেনেকৈ খাবলৈ টেষ্ট হয়। মাংস বনাই সম্পূৰ্ণ ৰেডি হৈছেই মোৰ। অকণমান পানী দি ল'ম, যিহেতু গ্ৰেভিটো দৰকাৰ হয়, দাইল বনোৱা হোৱা নাই। এনেকৈয়ে খাম আৰু। সম্পূৰ্ণ ৰেডি হৈ গ'ল। আজি মোৰ ভিডিঅ'টো ইমানলৈকে আছিল। আপোনালোকে চাই কেনে পালে জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।